জানুৱাৰী 26 তাৰিখ পবিত্ৰ দিনত আমি সমগ্ৰ ভাৰতবাসীৰ লগতে আজিয়ে আমাৰ গাৰোপাৰা স্পৰ্টছ ক্লাবত আমাৰ আজি ৭৭ গণৰাজ্য দিৱস পালন কৰিছোঁ। আজিৰ এই স্বাধীনতা গণৰাজ্য পালন দিৱস উপলক্ষে আমার পর্বতজোড়ার জনসাধারণ আর বিশিষ্ট ব্যক্তি আর লিডিং সিটিজেন সবাই ইয়াত প্রোগ্রামটো উপভোগ করেছে। আর লগতে আজি যিটো প্রোগ্রামত মাৰ্চপাছত প্রায় 9টা গ্রুপ পার্টিসিপেট করেছে। আর বিভিন্ন জাতি বিভিন্ন সম্প্রদায়ের পৰা কালচারাল ট্রুপস ইয়াত পার্টিসিপেট করেছে আজি প্রোগ্রামত। আর ইয়াত প্রোগ্রামত জনসাধারণ আর ইয়াত সৰ্বজৰা বিশিষ্ট ব্যক্তিসকল অহাৰ কাৰণে মোৰ ফালৰ পৰা বহুত সিহঁতক ধন্যবাদ জনাইছোঁ। দিনটোৰ লগত কি কি কাৰ্যসূচী থাকিব? আজিৰ দিনটোৰ লগত কাৰ্যসূচী মানে এতিয়া যিমানখিনি প্ৰগ্ৰামটো হৈছে ইমানখিনি কামৰি মাৰিব। আৰু বিশেষ অকণমান স্পেচিয়েল প্ৰগ্ৰামটো সাংস্কৃতিক প্ৰগ্ৰামটো আমাৰ ইয়াত যিবোৰ হৈছে সেইবোৰ আমাৰ এৰাউণ্ড 9টা কমিউনিটিৰ পৰা পাৰ্টিচিপেট কৰিছে আজি সাংস্কৃতিক প্ৰগ্ৰামত। ইমানখিনি ভাল লাগিছে। বিগত দিনবিলাকত যি ধৰণেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰিছিল এইবুলিও খুব ভাল এটা পৰিৱেশত ইয়াত উদযাপিত হৈছে। আজিৰ এই ৭৭তম ৰিপাব্লিক ডে এই ৰিপাব্লিক ডে উদযাপনত আজি হাজাৰৰো ওপৰত জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিছে দৰ্শক হিচাপে। গতিকে সেইটোৱে বুজায় যে পৰিৱেশটো খুব ভাল পৰিৱেশত পৰ্বতজোৰা সাব ডিভিজন ইয়াত এটা সুন্দৰ পৰিৱেশত আছে। আৰু ভৱিষ্যতে এইখিনি আমি আশা কৰিছোঁ যে যাতে এই শান্তি শৃংখলা বজাই ৰাখি আমাৰ অঞ্চলৰ যাতে উন্নতি হয়। আজি আমাৰ মুখ্য অতিথিয়ে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে। তাৰে ভিতৰত কাজিগাঁও মংলাজৰাৰ যিখিনি ৰাস্তাৰ কথা ক'লে সঁচাকৈ এইটো খুব আমাৰ ৰাইজৰ কাৰণে ভাল উপকৃত হ'ব। কাৰণ তাত 3টা ব্ৰিজ আছিল। এই 3টা ব্ৰিজ নোহোৱাৰ কাৰণে ৰাইজে যথেষ্ট অসুবিধাত পৰিছিলে। আজি এইখিনি যোৱা PTC চৰকাৰৰ সময়ত কামখিনি আৰম্ভ হৈছিল। এতিয়া খুব সম্ভৱ এই অহা বছৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব। তেনেকৈ বিভিন্ন আঁচনিৰ কথাও ইয়াত কৈছে। এইটো শুনি পেলাই খুব ভাল লাগিছে। আৰু ভৱিষ্যতত আমি আশা কৰিছোঁ যে বৰ্তমান আমাৰ লোকাল এজন কাৰ্যবাহী সদস্য বাইদেউ ডাঙৰীয়ানী আমাৰ পৰ্বতজোৰাটো ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে আগন্তুক দিনবোৰত আমাৰ পৰ্বতজোৰা সাব ডিভিজন এটা ভাল এটা পৰিৱেশত এটা আমূল পৰিৱৰ্তন হ'ব এইখিনি আশা কৰিছোঁ।